হেল্ল' নমস্কাৰ, মই সুপ্ৰসন্ন বৰ্মন এণ্ড ৱেলকাম বেক টু মাই চেনেল। আজি আমি এই ভিডিঅ'টোত আগন্তুক SSC এক্সামৰ কাৰণে কিছুমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল 28, 60, 120 আৰু 135ৰ লসাগু কিমান? ইয়াত আমি অপশ্যন এলিমিনেশ্যন ব্যৱহাৰ কৰিম। চাব, আমাক সুধিছে কি 28, 60, 120 আৰু 135ৰ লসাগু কিমান? মনত ৰাখিব, সদায় লসাগুটো এই যি সংখ্যাৰ পৰা উলিওৱা হয় এই প্ৰতিটোৰে ক্ষেত্ৰত সম্পূৰ্ণৰূপে বিভাজ্য হয়। ইয়াত 60 আছে, মানে কি 60টো 10ৰে বিভাজ্য, আৰু ইয়াৰ যি লসাগু হ'ব এই গোটেইকেইটা সংখ্যাৰ সেইটো 10ৰে বিভাজ্য হ'বই লাগিব। ইয়াত 10ৰে বিভাজ্য হোৱা সংখ্যা কোনটো আছে? এইটো নাই, এইটো নাই, এইটো নাই, একমাত্ৰ আছে অপশ্যন বিটো। গতিকে ইয়াৰ এনচাৰ হবে অপশ্যন বি 7560। নেক্সট কুৱেশ্যনটো চাবা, এটা পৰীক্ষাত গণিতৰ 3খন, ইংৰাজীৰ 2খন আৰু বিজ্ঞানৰ 1খন কাকত আছিল। সকলো কাকতত 100 নম্বৰ আছিল। এছে গণিতত 60%, ইংৰাজীত 70% আৰু বিজ্ঞানত 50% লাভ কৰিলে। সকলো কাকত মিলাই তেওঁৰ নম্বৰৰ শতাংশ কিমান? আমাৰ নম্বৰৰ শতাংশ হ'ব চাবা, কৈছে কি গণিতৰ কাকত আছিল 3খন, এছে গণিতত 60% পাইছে, মানে কি 3খন পেপাৰত টোটেল মাৰ্ক 3ৰে 60 পূৰণ কৰি দিম। যোগ কৈছে কি ইংৰাজী 2খন আছিল আৰু কৈছে ইংৰাজীত 70% পাইছে, মানে কি ইংৰাজী টোটেল পাইছে মাৰ্ক এছে 2/70। নেক্সট বিজ্ঞানৰ আছিল 1খন কাকত আৰু বিজ্ঞানত পাৰ্চেণ্টেজ পাইছে 50, মানে কি 1/50। টোটেল কাকত কিমান আমাৰ? গণিতত 3খন, ইংৰাজীত 2খন আৰু বিজ্ঞানৰ 1খন। 3, 2, 5, 5, 1, 6। এইখিনি আমি সৰল কৰি লওঁ। 6, 3, 18, 180, 2 7 গুণ 14, 140 যোগ 50/6। এইখিনি যোগ কৰিলে পাম আমি 180 যোগ 140, 320 যোগ 50, 370/6। এইখিনি হৰণ কৰিলে হ'ব 6 গুণ 34, 1 বাকীৰ হ'ব 10 হ'ব, 6 গুণ 6 দশমিক দিলে হ'ব 40, 6 গুণ 34 4 বাকীৰ হ'ব 6 গুণ 34, গতিকে শুদ্ধ উত্তৰ হ'ব 61.66%, যিটো অপশ্যনত আছে 61.67, যিটো ওচৰা ওচৰি। নেক্সট কুৱেশ্যনটো আছে, এটা সংখ্যা প্ৰথমে 15% হ্ৰাস কৰা হ'ল আৰু তাৰপিছত 20% বৃদ্ধি কৰা হ'ল। এনেদৰে পোৱা সংখ্যাটো মূল সংখ্যাটোৰ 78 বেছি। মূল সংখ্যাটো কিমান? আমি ছাকচেছিভ ৰেট জানো, যদি এক্স আৰু ৱাই ছাকচেছিভ ৰেট হয় তাতে টোটেল ৰেট হ'ব কি আমাৰ এক্স প্লাছ ৱাই প্লাছ এক্স ৱাই বাই 100। ইয়াত প্ৰথম ৰেটটো আমাক কি দিছে? 15%, কিন্তু কি দিছে? হ্ৰাস। হ্ৰাস মানে কি বিয়োগ হ'ব, বিয়োগ 15। নেক্সট কৈছে কি আমাক 20% বৃদ্ধি, বৃদ্ধি মানে যোগ 20%, গতিকে এতিয়া হ'ব এইটো -15 পূৰণ প্লাছ 20/100। -15 প্লাছ 20 থাকিব কি প্লাছত 5 আৰু 20ৰে 100 5 বাৰ, 5ৰে 15 3 বাৰ, মাইনাছ কি হ'ব 3। গতিকে সংখ্যাটো 2% বৃদ্ধি হ'ব, কিন্তু আমাক কৈছে কি সংখ্যাটো মূল সংখ্যাটো 78 হৈছে, মানে কি এই 2%ৰ মান হৈছে 78। গতিকে 100%ৰ মান কিমান হ'ব? 78ৰে আমি 50ক পূৰণ কৰিলে 100%ৰ মান পাই যাম, যিটো হ'ব 3900। অপশ্যন এইটো শুদ্ধ। ইয়াক 50ৰে পূৰণ দিয়াৰ কাৰণ হৈছে কি 2ৰ লগত 50 পূৰণ কৰিলে আমি 100% পাম, গতিকে 78ৰ লগতো 50 পূৰণ কৰিব লাগিব। নেক্সট কুৱেশ্যনটো আছে, একে সুতৰ হাৰত 2 বছৰৰ সৰল সুদ 42 টকা আৰু চক্ৰবৃদ্ধি 51 টকা হ'লে মূলধন কিমান? আমাক কৈছে কি 2 বছৰত
চিম্পল ইণ্টাৰেষ্ট হৈছে আমাৰ 42 টকা। এতিয়া 1 বছৰত চিম্পল ইণ্টাৰেষ্ট কিমান হ'ব? 42ক 2ৰে হৰণ কৰিলে পাম আমি 21 টকা। আৰু আমাক দিয়া আছে কি চক্ৰবৃদ্ধি আৰু সৰল সুতৰ ডিফাৰেঞ্চ কিমান হ'ব? চক্ৰবৃদ্ধি CP বিয়োগ চিম্পল ইণ্টাৰেষ্ট কিমান পাম? 51ৰ পৰা 42 গ'লে পাম আমি 9 টকা। মানে কি এই 21 টকাৰ ইণ্টাৰেষ্ট আমি 1 বছৰত 9 টকা পাম। এতিয়া ইয়াৰ পৰা আমি সুতৰ হাৰটো উলিয়াই ল'ম। সুতৰ হাৰ R = 21 টকাত 9 টকা সুত। 100%ত কিমান হ'ব? 3ৰে 9ক 3 বাৰ, 3ৰে 21ক 7 বাৰ। গতিকে ৰেট পাম আমি 3 × 100 300/7%। আমি ৰেট পালোঁ 300/7%। এতিয়া আমি পাইছোঁ যে 1 বছৰত চিম্পল ইণ্টাৰেষ্ট 21 টকা। গতিকে চিম্পল ইণ্টাৰেষ্টৰ সূত্ৰটো কি? SI = PRT/100। চিম্পল ইণ্টাৰেষ্ট আছে আমাৰ কিমান? 21 টকা সমান পিটো আমি মূলধন উলিয়াব লাগে। পি হৈ থাকিব। আৰটো কি আছে? 300/7 পূৰণ টি কিমান? 1 বছৰত 21 টকা। গতিকে টিৰ মান হ'ব 1/100। 100ৰে 300ক 3 বাৰ, 3ৰে 21ক যাব 7 বাৰ। এই 7টো ইয়াত পিৰ লগত হৰণ হৈ আছে। সমানজনী ইফালে আহিলে হ'ব পূৰণ। গতিকে পিৰ মান পাওঁ আমি 7 × 7 49। গতিকে আমাৰ মূলধন আছে কিমান? 49 টকা, যিটো হৈছে অপশ্যন বি। আমাৰ নেক্সট কুৱেশ্যনটো আছে 8% লাভত 1566ত বিক্ৰী কৰা সামগ্ৰী এটাৰ কিনা দাম কিমান? 8% লাভ মানে কি? 108%। 108%ৰ ভেলুটো আমাক কিমান দি আছে? 1566 টকা। গতিকে 1%ৰ ভেলু কিমান হ'ব? 1566/108 সমান কি হ'ব? 14.5। 1566ক 108ৰে হৰণ কৰিলে পাম আমি 14.5। এতেকে 100%ৰ ভেলু কিমান হ'ব আমাৰ? 14.5 পূৰণ 100 সমান 1450। গতিকে সামগ্ৰীটোৰ কষ্ট প্ৰাইচ কিমান হ'ব? 1450, যিটো অপশ্যন আছে চি। আৰু নেক্সট কুৱেশ্যনটো আছে মন্দাৰৰ দুজন নাতি কেতন 11 বছৰ আৰু তুষাৰ 12 বছৰ। তেওঁলোকে 22 বছৰ বয়সত সমান ধন পাবলৈ 8% বাৰ্ষিক চক্ৰবৃদ্ধি সুতত 24,700 টকা ভগাই দিয়া হ'ল। তুষাৰক কিমান টকা দিয়া হৈছিল? আমাক প্ৰশ্নটোত কি চাব? তুষাৰৰ বয়স কিমান? 12 বছৰ। কেতনৰ বয়স হৈছে 11 বছৰ। সিহঁতৰ বয়সৰ ডিফাৰেঞ্চ কিমান? তুষাৰ T আৰু কেতনক K বুলি ধৰিম। সিহঁতৰ বয়সৰ ডিফাৰেঞ্চ হৈছে আমাৰ 1 বছৰ। আমাক কৈছে কি বাৰ্ষিক মানে চক্ৰবৃদ্ধি সুত কিমান আছে? 8%। 8% মানে কি? 8/100। দুটাকে কটাকটি কৰিলে পাম কি আমি? 4ৰে 8ক 2 বাৰ, 4ৰে 100ক 25 বাৰ। মানে কি 25 টকাৰ সুত পাম আমি। চক্ৰবৃদ্ধি সুত পাম কি? 2 টকা। যিহেতু তুষাৰ কেতনতকৈ 1 বছৰ ডাঙৰ, মানে কেতন আৰু তুষাৰৰ ভাগৰ অনুপাতটো কি হ'ব? কেতনতকৈ তুষাৰ হৈছে আমাৰ 1 বছৰ ডাঙৰ। 1 বছৰত চক্ৰবৃদ্ধি সুত পাম আমি কি? 2 টকা। 25 টকা 2 টকা সুত পালে টোটেল পইচা কিমান হ'ব আমাৰ? 25 + 2 = 27। মানে কি আমাৰ কেতনে যদি 25 টকা পায়, তুষাৰে পাব লাগিব 27 টকা। এতিয়া আমাক সুধিছে কি তুষাৰক কিমান টকা দিয়া হৈছিল? কেতন আৰু তুষাৰৰ ভাগৰ যোগফল কিমান? 25 + 27। তুষাৰৰ ভাগ কিমান? 27। আমাক পইচা কিমান দিছিল? ভাগবা 24,700 টকা। 25 আৰু 27 যোগ কৰিলে পাম আমি 52। ওপৰত 27, ইফালে 24,700 পূৰণ কৰিম। 52ৰে আমি 24,700 কটাকটি কৰিলে পাম আমি 475। আৰু 27 × 475 মানে হ'ব আমাৰ কি? 12,000।
825 যেটো অপশন সি টো শুদ্ধ হ'ব আমাৰ নেক্সট কোৱেশ্চনটো আছে দুটা সংখ্যাৰ অনুপাত 4:9 যদি সিহঁতৰ মধ্য সমানুপাতি 24 হয় তেন্তে দুটা সংখ্যাৰ ধনাত্মক পাৰ্থক্য কিমান আমি ধৰি লম সংখ্যা দুটা 4x আৰু 9x আমি জানো যে a আৰু b ৰ মধ্য সমানুপাতি সূত্ৰটো কি আছিল যদি দুটা সংখ্যা a b ৰ মধ্য সমানুপাতি উলিয়াও সূত্ৰটো আমাৰ আছিল কি ৰুট অভাৰৰ তলত a পূৰণ b ইয়াত আমাৰ সংখ্যা দুটা কি আছে 4x আৰু 9x গতিকে মধ্য সমানুপাতি কি হ'ব ৰুট অভাৰ 4x পূৰণ 9x 4 গুণ 34 আৰু x পূৰণ কৰিলে হ'ব x স্কয়াৰ মানে ৰুট অভাৰৰ বাহিৰত আহিব আমাৰ কি 6x কিন্তু আমাক কৈছে কি মধ্য সমানুপাতি হৈছে আমাৰ সংখ্যা দুটাৰ 24 মানে কি 6x ৰ মান হ'ব 24 গতিকে x ৰ মান কিমান হ'ব 24 হৰণ 6 অৰ্থাৎ 4 24ক 6 ৰে 4 বাৰ যাব x ৰ মান পালো আমি কি 4 গতিকে সংখ্যা দুটাৰ পাৰ্থক্য কি হ'ব 9x - 4x 9x - 4x ইকুৱেল কিমান 5x 5 পূৰণ x ৰ মান কি পালো আমি 4 গতিকে 5 পূৰণ 4 কিমান হ'ব 20 গতিকে অপশ্যন ডি টো আমাৰ শুদ্ধ হ'ব কোৱেশ্চনটো চাব 210 মিটাৰ আৰু 140 মিটাৰ দৈৰ্ঘ্যৰ দুখন ৰেল ক্ৰমে ঘণ্টাত 80 কিলোমিটাৰ আৰু ঘণ্টাত 150 কিলোমিটাৰ বেগত একে দিশত গৈ আছে পিছফালৰ পৰা অহা ৰেলখনে আনখন ৰেলক সম্পূৰ্ণৰূপে পাৰ কৰিবলৈ কিমান সময় লাগিব মিনিটত আমাক কৈছে কি দুখন ৰেলৰ দৈৰ্ঘ্য আছে 210 মিটাৰ আৰু 140 মিটাৰ মুঠ দৈৰ্ঘ্য কিমান হ'ব সিহঁতৰ 210 যোগ 140 সমান 350 মিটাৰ 1 কিলোমিটাৰলৈ কনভাৰ্ট কৰিলে হ'ব 0.35 কিলোমিটাৰ নেক্সট কৈছে কি ৰেল দুখনৰ বেগ কিমান 80 কিলোমিটাৰ আৰু 150 কিলোমিটাৰ পাৰ আৱাৰ গতিকে সিহঁতৰ আপেক্ষিক বেগ কিমান হ'ব 150 ৰ পৰা 80 কিলোমিটাৰ পাৰ আৱাৰ বিয়োগ কৰিব লাগিব সমান 70 কিলোমিটাৰ পাৰ আৱাৰ মনত ৰাখিব আপেক্ষিক বেগ যদি একে দিশত অহা ট্ৰেইনৰ সৈতে তেতিয়া বিয়োগ হ'ব যদি বিপৰীত দিশৰ পৰা আহে তেতিয়া যোগ হ'ব যেটো একে দিশত আহিছে সেইকাৰণে এটো বিয়োগ কৰিছো এতিয়া আমাৰ সময় কিমান হ'ব সময় ইকুৱেল দৈৰ্ঘ্য হৰণ বেগ দৈৰ্ঘ্য আছে আমাৰ কিমান 0.35 আৰু আমাৰ বেগ আছে কিমান 70 এটো হ'ব ঘণ্টা 0.3 হ'ব 70 তে হৰণ কৰিলে আমি পাম 0.005 ঘণ্টা 0.3 হ'ব 70 তে হৰণ কৰিলে পাম আমি 0.005 ঘণ্টা ইয়াৰ আমি মিনিটলৈ কনভাৰ্ট কৰিম 0.005 পূৰণ 60 মিনিট অৰ্থাৎ 60 ৰে 0.005 ক পূৰণ কৰিলে পাম আমি 0.3 মিনিট যেটো এনসাৰ হ'ব বি অপশ্যন বি এনসাৰ শুদ্ধ এনসাৰ আৰু নেক্সট কোৱেশ্চনটো আছে পেট্ৰলৰ দাম 85% বৃদ্ধি পায় ইয়াৰ ব্যৱহাৰ কিমান শতাংশ হ্ৰাস কৰিব লাগিব যাতে ইয়াৰ ওপৰত হোৱা খৰচ কেৱল 48% বৃদ্ধি পায় আমি আৰম্ভণিতে ধৰি লম পেট্ৰলৰ দাম 100 টকা কিন্তু কৈছে কি পেট্ৰলৰ দাম 85% বৃদ্ধি পায় গতিকে এতিয়া দাম কিমান হ'ব 185 টকা কিন্তু কৈছে যে মানুহজনে কেৱল 48% লৈহে খৰচ কৰিব মানে কি তেখেতে 148 টকা লৈহে খৰচ কৰিব পাৰিব তেতিয়া হলে ইয়াৰ ওপৰত ব্যৱহাৰ কিমান শতাংশ হ্ৰাস কৰিব লাগে সুধিছে আমাক গতিকে হ্ৰাস কৰাৰ পাৰ্চেন্টেজ কিমান হ'ব 1
185 টকাত কিমান হ্ৰাস কৰিব লাগিব 185 পৰা 148 বিয়োগ কৰিব লাগিব পাৰ্চেণ্টেজ হচ্ছে কাৰণে আমাক কৰিব লাগিব 100% পূৰণ 185 পৰা 148 গ'লে পাম আমি কিমান 37 by 185 পূৰণ 100% 37 185 যাব 5 বাৰ 5 100 যাব 20 বাৰ গতিকে আমাৰ এনসাৰ হ'ব 20% যেটো অপশন সি আমাৰ নেক্সট কোৱেশ্চনটো সৰল কৰিব লাগিব য'ত আমি বডমাছ ৰুল ইউজ কৰিম প্ৰথমতে ব্ৰেকেট আমি সৰল কৰিম 48 8 ৰে হৰণ কৰিলে পাম আমি কিমান 8 6 পাম পূৰণ আছে 49 ক 7 ৰে হৰণ কৰিলে পাম আমি 7 প্লাস 40 by 4 পূৰণ 7 3 গলে হ'ব 4 4 ৰে 4 কটা কৰি যাব থাকিব কি আমাৰ 6 পূৰণ ব্ৰেকেটত 7 যোগ 40 6 পূৰণ 7 যোগ 40 47 আৰু 6 পূৰণ 47 কিমান হ'ব 6 7 গুণ 42 হাতে গ'ল 4 6 4 24 24 4 28 282 যাৰ এনসাৰ হ'ব 282 নেক্সট কোৱেশ্চনটো চাব 15 25 40 আৰু 75 ৰে সম্পূৰ্ণৰূপে বিভাজ্য হোৱা 4 অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কি অপচন আছে 9600 9975 9999 9960 এতিয়া আমি প্ৰথমে 15 25 40 আৰু 75 লসাগু উলাই লম 15 মানে কি 3 পূৰণ 5 25 মানে হৈছে 5 পূৰণ 5 40 মানে 2 কিউব পূৰণ 5 2 কিউব মানে 8 পূৰণ 5 40 আৰু 75 মানে হ'ব কি 3 পূৰণ 5 স্কয়াৰ গতিকে লসাগু কিমান হ'ব এতিয়া ইয়াৰ লসাগু হ'ব 2 কিউব পূৰণ 3 পূৰণ 5 স্কয়াৰ ইয়াৰ মান হ'ব 600 এতিয়া আমি পালো এই সংখ্যাকেইটা লসাগু কি 600 য'ত দুটা শূন্য আছে গতিকে এই সংখ্যাকেইটাৰ সম্পূৰ্ণ বিভাজ্য হ'বলৈ এই অপচনত থকা সংখ্যাকেইটাৰ কোনটো 600 ৰে বিভাজ্য হ'ব 600 দুটা শূন্য আছে গতিকে ইয়াত অপচন এ দুটা শূন্য আছে বাকি কত দুটা শূন্য নাই গতিকে অপচন এ টো শুদ্ধ হ'ব একদম সিম্পল হয় গণিতটো জাস্ট ট্ৰিক ইউজ কৰিব লাগিব নেক্সট কোৱেশ্চনটো আছে এ এটা কাম 32 দিনত আৰু বি 48 দিনত কৰিব পাৰে তেওঁলোকে একেলগে 8 দিন কাম কৰাৰ পিছত এ গুছি যায় বাকি থকা কামৰ 60% শেষ কৰিবলৈ বি কিমান দিন লাগিব আমাক দিছে কি এ কামটো 32 দিনত শেষ কৰে বি কিমান দিনত শেষ কৰে 48 দিনত গতিকে আমি টোটাল লগটো ইহতৰ এলসিয়াম লৈ লম ইহতৰ এলসিয়াম হ'ব 96 32 ৰে 96 হ'ব 3 বাৰ 48 ৰে 96 যাব 2 বাৰ গতিকে এ এফিচিয়েন্সি পা আমি 3 বি ৰ এফিচিয়েন্সি 2 পিছত কোৱেশ্চনটোত কৈছে তেওঁলোকে একেলগে 4 দিন কাম কৰে মানে কি 8 দিন কাম কৰে গতিকে 8 দিন কাম কিমান কৰিব 8 পূৰণ 2 ৰ এফিচিয়েন্সি যোগফল 3 যোগ 2 সমান কি 3 যোগ 2 5 5 7 গুণ 40 গতিকে 40 অংশ কামখিনি কৰি লৈ বাকি থাকে কিমান আমাৰ 96 যত 40 গলে থাকিব 56 গতিকে 56 ৰ 60% কিমান হ'ব 56 পূৰণ 60 by 100 এই 60% কামখিনি এই গোটেই কামখিনি কৰিব কি বি অকলে কৰিব বি ৰ এফিচিয়েন্সি আমাৰ কি 2 গতিকে 2 ৰে আমি হৰণ কৰি দিম 60 এটা শূন্য 100 এটা শূন্য কটা কৰি যাব 2 ৰে 6 3 বাৰ যাব থাকিল কি আমাৰ 56 পূৰণ 3 by 10 এই 10 টো 56 ক 3 দি পূৰণ কৰিলে কিমান হ'ব 6 3 18 হাতে গ'ল 1 3 5 15 কে 16 তলতো 10 থাকিবই এতিয়া আমি 168 by 10 কটা কটি কৰিম 2 ৰে 10 ক 5 বাৰ 2 ৰে 168 যাব আমাৰ কিমান 2 8 গুণ 16 2 4 গুণ 8 এটা মিশ্ৰ ভগ্নাংশ লিখি কি হ'ব
5 1 গুণ 5 3 বাকি যাব 34 5 6 গুণ 30 4 বাকি ৰ'ব 5 গতিকে বি 60% কাম শেষ কৰিবলৈ ইমান দিন লাগিব গতিকে অপশ্যন আমাৰ চিটো শুদ্ধ হ'ব নেক্সট কুৱেশ্যনটো আছে দুটা শংকুৰ উচ্চতাৰ অনুপাত 4:3 আৰু সিহঁতৰ ভূমিৰ ব্যাসাৰ্ধ অনুপাত 1:2 সিহঁতৰ আয়তনৰ অনুপাত উলিওৱা প্ৰথম শংকু আৰু দ্বিতীয় শংকু আমাক কৈছে উচ্চতাৰ হাইটৰ অনুপাত কি আছে 4:3 আৰু ভূমিৰ অনুপাত কিমান আছে ভূমি ব্যাসাৰ্ধ আৰৰ 1:2 আমি জানো শংকুৰ কালি হৈছে কি শংকুৰ আয়তন হৈছে 1/3 পাই r স্কুৱেৰ h গতিকে প্ৰথম শংকুটোক আমি r1 আৰু h1 বুলি ধৰি লম আৰু সেকেন্ডটোক ধৰি লম 1/3 পাই r2 স্কুৱেৰ পূৰণ h2 ইয়াতে মানখিনি বহুৱাই দিম দুফালে 1/3 কটা কাটি যাব পাই কটা কাটি যাব r1 স্কুৱেৰ r1 কিমান আছে 4 স্কুৱেৰ পূৰণ h কি আছে সৰি r1 আছে 1 স্কুৱেৰ পূৰণ h আছে 4 অনুপাত r2 স্কুৱেৰ কিমান আছে r2 আছে 2 স্কুৱেৰ আৰু h2 কিমান আছে 3 1 1 গুণ 1 1 4 গুণ 4 2 2 গুণ 4 4 3 গুণ 12 4 ৰে 12 3 বাজ যাব গতিকে নিৰ্ণয় অনুপাতটো হ'ব 1:3 যেটো অপশ্যন বি নেক্সট কুৱেশ্যনটো আছে এজন অসাধু দোকানীয়ে নিজৰ সামগ্ৰী কিনা দামত বিক্ৰী কৰাৰ প্ৰতিশ্ৰুতি দিয়ে কিন্তু তেওঁ এনে দগা ব্যৱহাৰ কৰে যিটো তাত লিখা ওজনতকৈ 46% কম তেওঁৰ লাভৰ শতাংশ কিমান আমি ধৰি লম মানুহজনে 100 গ্ৰাম বস্তু এটা বিক্ৰী কৰে কিন্তু কৈছে কি আমাক তাত লিখা থকা ওজনতকৈ 46% কম গতিকে 100 গ্ৰাম বস্তুটো আসলতে কিমান বেছি আসলতে দিয়ে তো মানুহজনে 54 গ্ৰাম 54 গ্ৰাম দিলে তো লাভ কিমান হ'ব 46 গ্ৰাম গতিকে 54ত 46 গ্ৰাম লাভ হলে 100%ত কিমান হ'ব 2 ৰে 46ক 23 বাৰ আৰু 54 যাব 27 বাৰ থাকিব কি আমাৰ 2300 হৰণ 27 27 ৰে 385 বাৰ যাই ফেলে বাকি ৰব কিমান 5 গতিকে এইখিনি হৈছে দোকানীজনৰ লাভৰ শতাংশ যেটো অপশ্যন বি আমাৰ নেক্সট কুৱেশ্যনটো আছে গোপাল অক্ষয় আৰু অতুলৰ গড় ওজন 46 কেজি যদি গোপাল আৰু অক্ষয়ৰ গড় ওজন 40 কেজি আৰু অক্ষয় আৰু অতুলৰ গড় ওজন 45 কেজি হয় তেন্তে অক্ষয়ৰ ওজন কিমান দেখো গোপাল অক্ষয় আৰু অতুলৰ গড় ওজন গোপাল অক্ষয় and অতুল তিনৰে গড় ওজন আছে 46 কেজি গতিকে তিনৰে মুঠ ওজন কিমান হ'ব 46 তিনিৰে পূৰণ কৰিলে যি পাম সেইটো মুঠ ওজন 3 গুণ 18 হাতে গ'ল 1 3 4 গুণ 12 13 129 কেজি দিহতৰ টোটাল ওজন এটা কৈছে কি গোপাল আৰু অক্ষয়ৰ গড় ওজন কিমান 40 কেজি গতিকে গোপাল and অক্ষয় মুঠ ওজন কিমান হ'ব 40 গুণ 80 কেজি নেক্সট হৈছে কি অক্ষয় আৰু অতুলৰ গড় ওজন 45 কেজি অক্ষয় and অতুলৰ গড় ওজন যদি 45 কেজি হয় তাহলে মুঠ ওজন কিমান হ'ব 45 2 ৰে পূৰণ কৰিলে যি পাম সেইটোৱে 90 কেজি হতৰ মুঠ ওজন এটা এইখিনি যোগ কৰি দিম গোপাল যোগ অক্ষয় কেইটা আছে এটা দুটা 2 পূৰণ অক্ষয় যোগ অতুল ইহতৰ বয়সৰ যোগফল কিমান হ'ব 80 90 170 কেজি কিন্তু আমাক দিয়া আছে গোপাল অক্ষয় আৰু অতুলৰ মুঠ কেজি হৈছে ওজন হৈছে 129 কেজি কিন্তু এই অক্ষয় দুবাৰ আছে গতিকে ইয়াৰ লগত যদি আমি 129 বিয়োগ কৰি দিওঁ তেতিয়া অক্ষয় এজন অক্ষয়ৰ ওজন পাই যাম সৰি এটো 129
10 গেলি 2, 6 3 গেলি 3, 32 কেজি। গতিকে অক্ষৰ ওজন হ'ব আমাৰ 32 কেজি, যিটো অপশ্যন চি। নেক্সট কুৱেশ্যন চাব, এজন ছাত্ৰই এখন কিতাপ কিনোতে তলত দিয়া ধৰণে 4টা ক্ৰমিক ৰেহাইৰ অফাৰ পালে। প্ৰথমটো আছে কি 20% আৰু 20%, ছেকেণ্ডটো 25% আৰু 15%, থাৰ্ডটো 30% আৰু 10%, ফ'ৰ্থটো 5% আৰু 35%। কুৱেশ্যনটো হৈছে কি কোনটো অফাৰ ছাত্ৰজনে অধিক ৰেহাই পাব অফাৰত? অপশ্যন এ 3টো, অপশ্যন বি 2টো, অপশ্যন চি 4টো, অপশ্যন ডি 1টো। আমি কুৱেশ্যনটো লক্ষ্য কৰিম যে প্ৰত্যেকটা ৰেহাইৰ যোগফল কিমান হ'ব? 20 যোগ 20 40, 25 যোগ 15 40, 30 যোগ 10 40, 5 যোগ 35 40। এতিয়া যিহেতু যোগ কৰাত আমি কোনো সিদ্ধান্ত কৰিব নোৱাৰিম, এতিয়া কৰিব লাগিব কি বিয়োগ। ক্ৰমিক ৰেহাইৰ বিয়োগফল যোনটোত বেছি হ'ব সোনটোতে অধিক ৰেহাই পাব। ইয়াত 20ৰ 20 গ'লে 0, 25ৰ 15 গ'লে 10, 30ৰ 10 গ'লে 20 পাম, কিন্তু 35ৰ 5 গ'লে আমি 30 পাম, যিটো চবচে মেক্সিমাম। বিয়োগফলৰ উত্তৰটো চবতকৈ মেক্সিমাম পাম আমি কি 4 নম্বৰটোত 5% আৰু 35%। গতিকে ছাত্ৰজনে এইটো অফাৰ ল'লে বেছি ফলপ্ৰসূ হ'ব। গতিকে শুদ্ধ উত্তৰ হ'ব আমাৰ কি অপশ্যন চি, 4 নম্বৰ অফাৰ। নেক্সট কুৱেশ্যন চাব, এজন মানুহে কলকাতাৰ পৰা আহমেদাবাদলৈ ঘণ্টাত 9 কিলোমিটাৰ বেগত যায় আৰু একেটা ৰাস্তাৰে ঘণ্টাত 18 কিলোমিটাৰ বেগত কলকাতালৈ উভতি আহে। সমগ্ৰ যাত্ৰাটোত তেওঁৰ গড় বেগ কিলোমিটাৰ পাৰ ঘণ্টাত কিমান হ'ব? যেতিয়া সমান দূৰত্ব দুটা বেলেগ বেলেগ বেগত গতি কৰে তেতিয়া সিহঁতৰ গড় বেগ সদায়, যদি বেগ এক্স আৰু ৱাই হয় সিহঁতৰ গড় বেগ সদায় হ'ব 2xy বাই এক্স প্লাছ ৱাই। ইয়াত প্ৰথম বেগ কিমান আছে এক্স কিমান আছে আমাৰ 9 কিলোমিটাৰ পাৰ আৱাৰ, ৱাই কিমান আছে 18, তলত হ'ব কি 9 যোগ 18 কিলোমিটাৰ পাৰ আৱাৰ, 9 18 27, 2 9 গুণ 18, 18 গুণ 324 কিলোমিটাৰ পাৰ আৱাৰ। 324ক 27ৰে 12 বাজাব। গতিকে শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন বি। নেক্সট কুৱেশ্যনটো চাব, বিপুলৰ 5400 আৰু বিজয়ৰ 9400 টকা একে সৰল সুতৰ হাৰত বিনিয়োগ কৰা হ'ল। যদি 5 বছৰৰ অন্তত বিজয়ে বিপুলতকৈ 840 টকা বেছি সুদ পায় তেন্তে বাৰ্ষিক সুতৰ হাৰ কিমান? ইয়াত চাব বিপুলে ইনভেষ্ট কিমান কৰিছে 5400 টকা আৰু বিজয়ে কিমান ইনভেষ্ট কৰিছে 9400 টকা। সিহঁতৰ এমাউণ্টৰ ডিফাৰেঞ্চটো কিমান? 9400 পৰা 5400 গ'লে থাকিব আমাৰ কিমান 4000 টকা। কিন্তু কৈছে কি যদি 5 বছৰৰ অন্তত বিজয়ে বিপুলতকৈ 840 টকা বেছি সুদ পায়, মানে কি এই বিজয়ে 840 টকা বেছি সুদ পায় বুলি কৈছে, কিন্তু সেই 840 টকাটো কিহৰ ওপৰত সুদ হ'ব? এই বেছিকৈ ইনভেষ্ট কৰাৰ ওপৰত সুদ হ'ব, অৰ্থাৎ 4000ত 840 টকা সুদ হ'ব। এটা চিম্পল ইণ্টাৰেষ্টৰ আমাৰ সূত্ৰটো কি আছিল PRT/100। চিম্পল ইণ্টাৰেষ্ট আমাৰ কিমান হ'ব? সুদ কিমান আছে 840, মূলধন এই ক্ষেত্ৰত কিমান হ'ব আমাৰ 4000 টকা। আমাক সুধিছে কি ৰেট কিমান, ৰেটটো ৰেট হৈ থাকিব। টাইম কিমান আছে আমাৰ 5 বছৰ, তলত থাকিব 100, 100 দুটা শূন্যৰে 4000 দুটা শূন্য কটা কৰি যাব, 5ৰে 840ক যাব কিমান 5 গুণ 5, 3 হাতে যাব 34, 5 গুণ 30 40, 5 7 গুণ 40 168। এটাকে ৰেট হ'ব কিমান 168, কিন্তু ইয়াত আছে 40 এটা থাকিব, 40টো ইফালে হৰণ হ'ব, পূৰণ আছে আৰু লগত ইফালে আহিলে হৰণ হ'ব।
ইয়াত আৰৰ লগত 40 পূৰণ হৈ আছে 5এৰে 840 যাব 168 বাৰ এই 40টো ইফালে পূৰণ কিন্তু সমাচিহ্ন ইফালে আহিলে হৰণ হ'ব গতিকে আৰ মানে কি হ'ব 168/40 4ৰে 40ক 10 বাৰ 4ৰে 168 যাব কিমান 4 4 16 4 2 8 42ক 10ৰে হৰণ কৰিলে পাম আমি 4.2 গতিকে বাৰ্ষিক সুদ কিমান হ'ব ৰেট কিমান হ'ব 4.2% যেটো অপচন ডি টু শুদ্ধ হ'ব আমাৰ নেক্সট কুৱেশ্যনটো আছে 16 আৰু 48 তৃতীয় সমানুপাতি কিমান অপচন 146 অপচন বি 121 অপচন চি 169 অপচন ডি 135 আমি জানো যে এ আৰু বি দুটা সংখ্যা তৃতীয় সমানুপাতি যদি চি হয় তেন্তে চি ইকুৱেল হ'ব b² a ইয়াত আমাৰ এৰ মান কিমান আছে 16 আৰু বিৰ মান আছে 48 গতিকে তৃতীয় সমানুপাতি মান হ'ব b² মানে কি 48 পূৰণ 48 এই কিমান আছে 16 16ৰে 48ক যাব আমাৰ কিমান 3 বাৰ আৰু 3ৰে 48ক পূৰণ কৰিলে পাম আমি 3 × 24 হাতে গ'ল 2 3 4 × 12 14 146 গতিকে 16 আৰু 48 তৃতীয় সমানুপাতি হ'ব অপচন এ 146 আজিলৈ ইমানে যদি ক্লাছটো ভাল লাগে ভিডিঅ'টো লাইক কৰিব আৰু লগৰ লগত শ্বেয়াৰ কৰিব আমাৰ আজি হোমৱৰ্কটো হৈছে 8 আৰু 12ৰ তৃতীয় সমানুপাতি কিমান অপচন এ 12 অপচন বি 16 অপচন চি 18 অপচন ডি 24 ইয়াৰ উত্তৰটো মোক কমেণ্ট বক্সত জনাব থেংক ইউ